আপুনি কেতিয়াবা ভাবি চাইছেনে আপোনাৰ এটিএম বা ডেবিট কাৰ্ড ব্লক হোৱা বুলি কৈ আপোনালৈ অহা ফোনসমূহৰ লগতে বিভিন্ন লাইফ ইন্সুৰেন্স কোম্পানীৰ পৰা আপোনালৈ অহা কল মেছেজসমূহ আদি আপোনাৰ মোবাইললৈ কিয় আহে সিহঁতে আপোনাৰ নাম এড্ৰেছ ফোন নম্বৰসমূহ ক'ত পায় এনেকুৱা কথাসমূহ জানিবৰ বাবে ভিডিঅ'টো আপুনি শেষলৈকে চাওক আসলতে ইন্টাৰনেট জগতখনৰ লগত জড়িত আমি যি কাম কৰোঁ কোনোবাই নহয় কোনোবাই আমাৰ এই গতিবিধিসমূহ লক্ষ্য কৰি থাকে সিহঁতে বিভিন্ন এপ্লিকেশ্যন কম্পিউটাৰ প্ৰগ্ৰাম কেমেৰা আদিৰ সহায়ত এই সকলোবোৰ লক্ষ্য কৰি থাকে আপুনি শুনি আচৰিত হ'ব আপুনি অনলাইনত যি কৰে সকলো ট্ৰেক হয় আৰু ৰেকৰ্ড হয় আৰু পিছত বিভিন্ন এডভাৰটাইজমেণ্ট কোম্পানী অৰ্থাৎ বিজ্ঞাপন কোম্পানী তাত এইবোৰ বহু দামত বিক্ৰী কৰি দিয়া হয় এই কোম্পানীসমূহে কি বুদ্ধিৰে আমাৰ অনুমতি অবিহনে আমাৰ এই পাৰ্সোনেল ডাটাসমূহ সংগ্ৰহ কৰি লয় তাৰ বিষয়ে আজি ক'ম হস্পিটাল আৰু ফাৰ্মাসীসমূহে আপোনাৰ মেডিকেল ৰেকৰ্ডসমূহ বেছি দিয়ে আপুনি শুনি ভয় খাব আপুনি যিখন মেডিকেলত আপোনাৰ চিকিৎসা কৰিবলৈ যায় তাতো আপোনাৰ ইনফৰমেশ্যনসমূহ সুৰক্ষিত নহয় যেতিয়া আমি কোনো হস্পিটালত চিকিৎসা কৰিবলৈ যাওঁ তেতিয়া আমি সিহঁতক সকলো ইনফৰমেশ্যন যেনে নাম ঠিকনা আইডি প্ৰুফ ফোন নম্বৰ কি বেমাৰৰ চিকিৎসা কৰিবলৈ আহিছো কি ঔষধ খাইছো এই সকলো তথ্য সিহঁতক বিশ্বাস কৰি দি দিওঁ কিছুমান মেডিকেলে আমাৰ এই পাৰ্সোনেল ইনফৰমেশ্যন আৰু মেডিকেল ৰেকৰ্ডসমূহ বহু দামত ডাঙৰ ইনস্যুৰেন্স কোম্পানীত বিক্ৰী কৰি দিয়ে আৰু ইনস্যুৰেন্স কোম্পানীবোৰে এইবোৰ বিজ্ঞাপন বনোৱা কোম্পানী তাত বিক্ৰী কৰি দিয়ে যাৰ বাবে আমাৰ তাত বিভিন্ন হেল্থ ইনস্যুৰেন্স ফাইনেন্স ডক্টৰ আৰু মেডিকেলৰ লগত জড়িত থকা আননন কল মেছেজ আৰু মেইল আহে ইন্টাৰনেট বেংকিং আজিকালি পইচা ট্ৰান্সফাৰ কৰিবলৈ বা একাউণ্টত কিমান পইচা আছে আদি চাবৰ বাবে এটিএম বা বেংকত যাব লগা নহয় ইন্টাৰনেটৰ সহায়ত ঘৰত বহিয়ে কিছুমান বেংক এপ্লিকেশ্যনৰ দ্বাৰা অনলাইন এইবোৰ চাব পাৰি যাক ইন্টাৰনেট বেংকিং বুলি কোৱা হয় প্ৰত্যেক বেংকে কয় ইন্টাৰনেট বেংকিং আপোনালোকৰ বাবে সুৰক্ষিত কিন্তু আপুনি জানি আচৰিত হ'ব এইটো মিছা এই অনলাইন বেংক এপ্লিকেশ্যনসমূহত যেতিয়া আপুনি ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা একাউণ্ট আদিৰ বেলেঞ্চ চেক কৰে তেতিয়া এপ্লিকেশ্যনসমূহে আপোনাৰ একাউণ্টৰ সকলো তথ্য যেনে বেংক বেলেঞ্চ আদি ৰেকৰ্ড কৰি ৰাখে আৰু এই তথ্যবোৰ পিছত বহু দামত বিজ্ঞাপন কোম্পানী তাত বিক্ৰী কৰি দিয়া হয় যাৰ ফলত বিভিন্ন লোন ক্ৰেডিট কাৰ্ড আদি ল'বৰ বাবে বহুতো কোম্পানীৰ ফালৰ পৰা কল মেছেজ ইমেইল আদি আহি থাকে মোবাইলৰ বেকগ্ৰাউণ্ডত চলি থকা বহুতো মোবাইল এপ্লিকেশ্যন যেতিয়া আপুনি নতুন এপ এটা মোবাইলত ইনষ্টল কৰে তেতিয়া আপুনি নভবাকৈয়ে এপটোৰ পাৰমিশ্যনসমূহ এলাও কৰি গৈ থাকে এনেকুৱা বহু ধৰণৰ এপ আছে যিবোৰত লুকাই থকা ছফটৱেৰ আহে আৰু যিবোৰক আপুনি নজনাকৈয়ে আপোনাৰ মোবাইলত ইনষ্টল হ'বলৈ পাৰমিশ্যন দি দিয়ে লাগিলে সেই এপটো আপুনি ব্যৱহাৰ কৰেই বা নকৰে এই এপ্লিকেশ্যনবোৰ আপুনি ব্যৱহাৰ নকৰিলেও এইবোৰ আপোনাৰ মোবাইলৰ বেকগ্ৰাউণ্ডত এনি টাইম চলি থাকে দিনটোত আপুনি মোবাইলত কি চাই আপুনি কি পছন্দ কৰে কি অপছন্দ কৰে এই সকলোবোৰ এপ্লিকেশ্যনবোৰে ৰেকৰ্ড কৰি ৰাখে আৰু এই ৰেকৰ্ডসমূহ পিছত বিভিন্ন কোম্পানী তাত বহু দামত বিক্ৰী কৰি দিয়া হয় ৱেবছাইট ইন্টাৰনেট জগতখনত থকা ৱেবছাইটবোৰৰ ভিতৰত বহুতো ৱেবছাইট ফেক থাকে যিবোৰ ৱেবছাইট সুৰক্ষিত তাত সিকিউৰ আৰু যিবোৰ সুৰক্ষিত নহয় তাত আনসিকিউৰ বুলি লিখাই থাকে বিভিন্ন জব বা বিজনেছ সংক্ৰান্তত আপুনি ৱেবছাইটবোৰত আপোনাৰ নাম ৰেজিষ্টাৰ কৰে আপুনি যদি এই আনসিকিউৰ ৱেবছাইটত আপোনাৰ নাম ৰেজিষ্টাৰ কৰে তেতিয়া আপোনাৰ সকলো ডাটা সিহঁতে ৰেকৰ্ড কৰি লয় অনলাইন শ্বপিং কৰোঁতে আপুনি পে'মেণ্ট কৰাৰ সময়ত যদি এই আনসিকিউৰ ৱেবছাইটত আপোনাৰ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ নাম্বাৰসমূহ এণ্টাৰ কৰে তেতিয়া এই সকলো ডাটাবোৰ সিহঁতে কালেক্ট কৰি লয় সেইবাবে যিকোনো ৱেবছাইটত আপুনি আপোনাৰ পাৰ্সোনেল ইনফৰমেশ্যন দিয়াৰ আগতে ৱেবছাইটটো সিকিউৰ হয় নে নহয় সেইটো চাই ল'ব লাইসেন্স প্লেট স্কেনাৰ্ছ আপুনি শুনি আচৰিত হ'ব বিজ্ঞাপন কোম্পানীবোৰে আপোনাৰ গাড়ীত লাগি থকা নাম্বাৰ প্লেটৰ পৰাও আপোনাৰ পাৰ্সোনেল ইনফৰমেশ্যনসমূহ সংগ্ৰহ কৰিব পাৰে গাড়ীৰ নাম্বাৰ প্লেটত থকা নাম্বাৰৰ সহায়ত গাড়ীৰ গ্ৰাহকৰ সকলো ডাটা গুগলত আপুনি 30 ছেকেণ্ডতকৈ কম সময়ৰ ভিতৰত উলিয়াব পাৰে এই কোম্পানীবোৰে পৃথিৱীৰ বহুতো ঠাইত এনেকুৱা লাইসেন্স প্লেট স্কেনাৰ কেমেৰা ইনষ্টল কৰি থৈ দিছে যিবোৰ কেমেৰাই অহা যোৱা কৰা গাড়ীৰ নাম্বাৰ প্লেটসমূহ স্কেন কৰি তাৰ পৰা পাৰ্সোনেল ডাটাসমূহ কালেক্ট কৰে আৰু এইবোৰ বিভিন্ন বীমা কোম্পানী ইনস্যুৰেন্স কোম্পানী তাত বিক্ৰী কৰি দিয়ে মোবাইল কম্পিউটাৰ আদিত থকা কেমেৰাসমূহ আজিকালি আমি ব্যৱহাৰ কৰা সকলো মোবাইল টেবলেট কম্পিউটাৰ লেপটপ আদিত এটা ফ্ৰণ্ট কেমেৰা থাকে যিটো আমি সেলফি লোৱাৰ বাবে বা ভিডিঅ' কল কৰাৰ বাবে ব্যৱহাৰ কৰোঁ এইটো কথা শুনি আপুনি বিশ্বাস নকৰিব কিন্তু যেতিয়া আপুনি কোনোবাৰ লগত ভিডিঅ' কল কৰি থাকে তেতিয়া সেই মানুহজনৰ বাহিৰে বেলেগেও আপোনাক চাব পাৰে আৰু ৰেকৰ্ডিঙো কৰিব পাৰে কিছুমান কোম্পানীয়ে এপ্লিকেশ্যনসমূহৰ এনেকুৱা ছফটৱেৰ ডিজাইন কৰে যে যিবোৰে আপোনাৰ ফ্ৰণ্ট কেমেৰাৰ সহায়ত আপোনাৰ মুখৰ এক্সপ্ৰেছন আৰু ভিডিঅ' কলসমূহ ৰেকৰ্ড কৰিব পাৰে আৰু এইবোৰ বিজ্ঞাপন বনোৱা কোম্পানী তাত বিক্ৰী কৰি বহু টকা উপাৰ্জন কৰিব পাৰে এই ইন্টাৰনেট জগতখনে আমাৰ বহুতো কাম সহজ কৰি দিছে কিন্তু আমি বুজিব লাগিব যে এই ইন্টাৰনেটৰ জগতখন ইমান সুৰক্ষিত নহয় আপুনি আপোনাৰ প্ৰতিটো ক্লিক সাৱধানে ল'ব লাগিব আপোনাৰ এটা ভুল ক্লিকৰ বাবে আপোনাৰ সকলো গোপনীয় তথ্য বেয়া মানুহৰ হাতলৈ যাব পাৰে সেয়েহে যিকোনো আননন কল যিকোনো লিংক যিকোনো মেছেজ বা মেইল
ভাবি নচোৱাকৈয়ে ৰিচিভ নকৰিব বা তাত ক্লিক নকৰিব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো দবাই অলত ক্লিক কৰি দিব, তেতিয়া আপুনি নতুন নটিফিকেশ্যনবোৰ পাই থাকিব।